বেলেগক ইমপ্ৰেছ কৰা বাদ দিয়ক, আনক ইমপ্ৰেছ কৰি আজিলৈ কোনো মানুহে সফল হ'ব পৰা নাই। নিজক ইমপ্ৰেছ কৰিবলৈ শিকক। আপোনাৰ উন্নতি হোৱাটো কোনো মানুহেই নিবিচাৰে, সেইকাৰণে বেলেগৰ কথা নুশুনিব। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আপুনি সফল হোৱাৰ বাবে যিটো ডিচিশ্যন লৈছে সেই ডিচিশ্যনটোক আৰু শক্তিশালী কৰিবৰ বাবে আজিৰ এই ভিডিঅ'টো। জীৱনত যদি হঠাতে কঠিন পৰিস্থিতি আহে আৰু সেই পৰিস্থিতিত থিয় হৈ যদি আপুনি কয় মই নোৱাৰিম, তেতিয়াহ'লে আপুনি ভাবি লওক আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। সফলতা অৰ্জন কৰা ইমান সহজ নহয়, এনেকৈ ভাবিলে একো নহ'ব। আপুনি পাৰিবই লাগিব। প্ৰথমে আপোনাৰ লক্ষ্য ঠিক কৰক, আপুনি কি হ'ব বিচাৰে আৰু আপুনি জীৱনৰ পৰা মই নোৱাৰিম শব্দটো উঠাই লোৱা। শিয়ালৰ দৰে কিমান দিন থাকিব লুকাই আপুনি বাঘৰ দৰে হ'বলৈ চেষ্টা কৰা। আপুনি হাৰ মানি লোৱা ভকত নহয়, আপুনি বাঘৰ দৰে আগুৱাই যাওক। আপুনি চেলেঞ্জৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত, আপুনি আৰু ভয় নকৰে। আপুনি এতিয়া কাকো ভয় নকৰে, আপুনি এতিয়া এজন সাহসী যোদ্ধা। সকলো শেষ হৈ যাব কিন্তু আপুনি ভয় নাখাব, কাৰণ আপুনি কেপ্টেইন। গোটেই খেলটোৱে আপোনাৰ ওপৰত নিৰ্ভৰ কৰি আছে। সকলোবোৰ যেতিয়া শেষ হৈ গৈছে, শেষ হ'বলৈ দিয়া। আপুনি এতিয়াই ভাবি লওক মই মোৰ লক্ষ্যত যাম, মই সফল হ'ব বিচাৰোঁ। এবাৰ দেখিছে আপুনি নিজকে, এবাৰ চিনি পাবলৈ চেষ্টা কৰিছে আপুনি নিজকে। নিজৰ ভিতৰৰ শক্তিটোক এবাৰ অনুভৱ কৰি চাওক। চাওক আপোনাৰ ভিতৰত এটা ছুপাৰমেন লুকাই আছে। আপুনি নজনাকৈয়ে আপোনাৰ ভিতৰত এটা ছুপাৰমেন লুকাই ৰাখিছে আপুনি। তেওঁ বাহিৰলৈ আহিব দিয়া। তেওঁ বাহিৰলৈ আহি জয় হ'ব বিচাৰে, তেওঁ সফলতা পাব বিচাৰে। তাক কোনেও শান্ত ৰাখিব নোৱাৰে, তেওঁৰ আগত বাধা হৈ কোনেও টিকিব নোৱাৰে। তেওঁ কোনো ৰুলছ নামানে, তেওঁ কোনো ৰুলছ ফ'ল' নকৰে। তেওঁ সফলতা অৰ্জন যেতিয়ালৈকে কৰিব নোৱাৰে, তেওঁ তেতিয়ালৈকে যুঁজি যাব। সকলোৰে ভিতৰত এনেকৈ ছুপাৰমেন লুকাই আছে, তাক বাহিৰলৈ আহিবলৈ দিয়ক। তেওঁ বহুত কিবা কিবি কৰি দেখুৱাব বিচাৰে পৃথিৱীখনক। আপোনাৰ এই সফলৰ যাত্ৰাত বহুত মানুহে বাধা দিব, কিন্তু আপুনি তেওঁলোকৰ কথা নুশুনিব। আপুনি শুনিব কেৱল ছুপাৰমেনৰ কথা, কাৰণ ছুপাৰমেনে আপোনাক কেতিয়াও ভুল ৰাস্তা নেদেখুৱায়। আপুনি সফলতা পাবলৈ ভৰি দিছে, সফলতাৰ ৰাস্তাত সফলতাৰ প্ৰতি পদে পদে বিপদ আছে, কিন্তু আপুনি সেই বিপদকো পাৰ হৈ যাবলৈ সাজু। আশা কৰি ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।